हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल आशा करो सकले भाले आछे। আজি मोर नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি গৈ আছো বৰজৰা वाटरफॉल চাবলৈ আৰু আজিৰ ব্লগটো বহুত এনজয় হ'ব আৰু বহুত মজাদাৰ হ'ব। সো ভিডিওটো হেকলৈকে চাই থাকিব আৰু আমি ইয়াতে আহি ব্লগটো আৰম্ভ কৰিলো। বৰজৰা वाटरफॉल পাৱাৰ যেটো 1.5 কিলোমিটাৰ মান আগতে আমি ব্লগটো আৰম্ভ কৰিলো, মানে ঘৰৰ পৰা ব্লগটো স্টাৰ্ট কৰিব পৰা নাই। গোটেই দিন বৰখন পৰি আছে, যেহেতু আমাৰ এন্ড্ৰইড মোবাইলেৰে ব্লগ কৰো, সো এই কাৰণে আমি ব্লগটো আৰম্ভ কৰিব পৰা নাই। আৰু এনে আমি কত আহি পাইছো চাওক ফ্ৰেণ্ডসকল। সো চাওক এনেকুৱা দৃশ্য চাই মনৰ যেটো ৰং হেতু মানে জাগি গৈছে। সো মোৰ জীৱনত এনেকুৱা মানে জাগাত আমি ফাৰ্স্ট টাইম আহি পাইছো। সো ইয়াৰ পৰা আৰু বৰজৰা वाटरफॉलটো 1.5 কিলোমিটাৰ মান আছে আৰু আপোনালোকে চাই থাকিব ভিডিওখন হেকলৈকে চাওক। এইখন মানে ইয়াৰ যেটো পৰিৱেশ, যেটো সুন্দৰতা, যেটো প্ৰাকৃতিকৰ সুন্দৰতা আপোনালোকক দেখাবলৈ ইয়াত মানে গাড়ীৰ পৰা অলপ নামিলো আৰু আপোনালোকক দেখাই আছো। চাওক আপোনালোকে কিমান ধুনীয়া লাগিছে। পিছৰ যেটো পাহাৰ যেটো চাওক কিমান ধুনীয়া লাগিছে, মানে মানে আমাৰ যেটো মেঘে মানে পাহাৰখন আবৰি ধৰি ৰাখিছে। চাওক কিমান ধুনীয়া লাগিছে। আৰু আজিৰ বতৰটো সিমান ভাল নহয়, গোটেই দিন বৰখন মানে পৰি আছে আৰু বৰখনত আমি তেতিয়া আহিছো। সো আপোনালোকক তথাপি দেখাবলৈ আহিছো। চাওক কিমান ধুনীয়া লাগিছে ন। সো ব্লগটো হেকলৈকে চাই থাকক। আমি এতিয়া বৰজৰা वाटरफॉल লৈ যাম। সো ব্লগ আমি ভিডিওটা আৰম্ভ কৰো। Don't play with my heart, just let me go. Please let me go. You like to love so hard and then you throw it away. You like to open skies and then you blame it on me. তো আমি ফাইনালি বৰজৰা পাহাৰখন পাই গলো আৰু এতিয়া লাহে লাহে গৈ আছো, কিন্তু বহুত ভয় লাগি আছে। মানে এনেকুৱা ঠাই মানে এতিয়ালৈকে অহা নাই আৰু একো মানুহ নাই, মানে মানুহহীন মানে আমি জায়গাত আহি গ'ল। তথাপিও আপোনালোকক দেখাবলৈ গৈ আছো আৰু বহুত ভয় লাগি আছে। মানে গৈ থাকো কি হয় পিছত, আপোনালোকে চাই থাকক ভিডিওটো হেকলৈকে। ইমান ভিৰৰ মাজদি গৈ আছো চাওক। কম ইমান ভয় লাগি আছে ন। সো সেইখন আমি বৰজৰা হিলত বৰজৰা বুলি লিখি থৈছে। সো সেইটো আপোনালোকে চাওক কিমান ধুনীয়াকৈ লিখিছে। চাওক এইটো বৰজৰা, আমি বৰজৰাত আহি পাইছোঁ এইমাত্ৰ আৰু বহুত ভয় লাগি আছে। মানে পাহাৰত একো মানুহ নাই আৰু वाटरफॉल চাবলৈ একে মানুহ অহা নাই। আমি অকলে মানে আমি আৰু জুব্বাৰ আহিছোঁ। সো আপোনালোকক দেখাই আছোঁ, কিন্তু বহুত ভয় লাগি আছে। মানে কি ক'ম, বহুতে ভয় লাগি আছে। মানে এনেকুৱা ঠাইত মানে অহা নাই এতিয়ালৈকে আৰু একো মানুহ নাই। কিবা যদি বাঘ ভালুক ওলাই আহে আৰু আমাক একেবাৰে মাৰি পেলাব। সো কোনো উপায় নাই, ইয়াৰ পৰা বাঁচাৰ কোনো উপায় নাই। সো চাওক এইপিনে পানীৰ যেটো শব্দ, সেই শব্দতে বহুত ভয় লাগি আছে। কি কম ন আৰু চাওক ইয়াত ওয়েল লিখি থৈছে, ওয়েলকাম। আৰু এইপিনে বৰজৰা খাচোৱা গাঁও বুলি লিখি থৈ দিছে। ইমান ভয় লাগিছে চাওক। এইফালে চাওক ইয়াত ওয়েল লিখি থৈছে, ওয়েলকাম। আৰু এইপিনে বৰজৰা খাচোৱা গাঁও বুলি লিখি থৈ দিছে। ইমান ভয় লাগিছে চাওক। এইফালে আচল জাগাখিনি আমি এইমাত্ৰ পাই গ'লো আৰু চাওক সেইপিনে জাগাটো চাওক কিমান ধুনীয়া লাগি আছে, পানীবিলাক আহি আছে। সো ফাইনালি আমি জাগাখন পালোঁ, যেটো মেইন জাগা। এইটোৱে মেইন জাগা হয় বৰজৰাৰ আৰু এইটো वाटरफॉल বুলি কয়। কিন্তু আজি একো মানুহ নাই, আমি অকলে আহিছোঁ। আৰু এইপিনে চাওক মানে সকলো ঠাইৰ ধুবলৈ বহুত ইচ্ছা আছিল, কিন্তু মানে বহুত ভয় লাগি আছে, সেইকাৰণে মানে ধুব পৰা নাই। আৰু এইপিনে বহুত পিছলি, মানে পাথৰবিলাক বহুত পিছলি হৈ গৈছে আৰু ভৰিখন বহুত পিছলি যায়। তো তাৰ কাৰণে আমি গাঁও ধুব পৰা নাই। তো এইটো চাওক পানীৰ যিটো শব্দ, তাৰ কাৰণে মানে যিটো ভয়েছ, সেইটো কমকৈ শুনা গৈ আছে। তো আপোনালোকে চাওক আৰু এনেকুৱা
মানে যিটো ৱাটাৰফল মানে ঝৰ্ণাৰ পৰা যিটো পানী আহে আপোনালোকে মানে আহিব পাৰে। পিছলি হৈ আছে গাঁৱত বহুত পিছলি হৈ আছে। তো তাৰ কাৰণে আমি মানে গাঁও ধুব আজি গাঁও নাযাওঁ, মানে গাঁও ধুবলৈ বহুত মানে অসুবিধা, মানে তাৰ পৰা অলপ পিছলি পৰি গ'লে মানে ধ্বংস মানে মাথা মুঠা ফাটি যাব সকলোবিলাক। তো যাওক কিমান পিছলি হয় এইটো, এইবিলাক বহুত পিছল পিছল।